হেল্ল' এভৰিৱান, মই পিংকি। আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ এটা কেকৰ ৰেচিপি লৈ আহিছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এইপিনে মই সকলো যোগাৰ কৰি ল'লোঁ। এইপিনে এটা বাতি লৈছোঁ। ইয়াতে মই এতিয়া ডিম 3টা লৈছোঁ। দেখিছেনে, ডিম 3টা লৈছোঁ। এয়া অকণমান মই ফেটি লৈছোঁ। আজি প্ৰথমবাৰৰ বাবে মই কেক বনাবলৈ লৈছোঁ। নাজানো কি হয় আৰু মনত বহুত ভয় লাগি আছে। আৰু এইপিনে মই ধুনীয়াকৈ ফেটি ল'লোঁ। ফেটি লোৱাৰ পিছতে ইয়াতে মই দিছোঁ আধা বাতি চেনি দি অকণমান লৰাই ল'ম। এই দেখিছেনে, মিক্সাৰ মেচিনত গ্ৰাইণ্ড কৰিলে বেছি ভাল হয়। আৰু মই এতিয়া ইয়াতে বাতিৰ গাখীৰ দিছোঁ। দেখিছেনে, এতিয়া মই ধুনীয়াকৈ আকৌ ফেটি ল'ম। আপোনালোকে মিক্সাৰ মেচিনত গ্ৰাইণ্ড কৰিলে বেছি ভাল হয়। আৰু এতিয়া মই ইয়াতে মেৰিগ'ল্ড বিস্কুট দিছোঁ। মই মেৰিগ'ল্ড বিস্কুট এপেকেট লৈছোঁ। মই মিক্সাৰ মেচিনত গ্ৰাইণ্ড কৰি নাই লোৱা, এনেকৈ ডখৰকৈ দিছোঁ। এতিয়া অকণমান বেকিং পাউডাৰ দি ধুনীয়াকৈ ফেটি ল'ম। এয়া দেখিছেনে, ফেটি ল'লোঁ। এতিয়া মই টিফিন বাতিটোত চেনি চিৰাপখিনি দি ইয়াতে মই এতিয়া মিশ্ৰণখিনি দি দিছোঁ। দেখিছেনে, এতিয়া মই ধুনীয়াকৈ ঢাকনখন লগাই দিছোঁ। এতিয়া ইয়াতে মই আধা মগ পানী দিছোঁ। এতিয়া মই মিশ্ৰণখিনি উঠাই দিছোঁ। দেখিছেনে, এতিয়া 15 মিনিটমান মই সিজিবলৈ দিম। এয়া দেখিছেনে, চফ্ট হৈছে কেকটো, লাগি নাই ধৰা। এতিয়া কেকটো নমাই লৈ মই চাৰিওফানে মই এখন হেতাৰে লৈছোঁ, চাৰিওকাষে কাটি লৈছোঁ। দেখিছেনে, এয়া দেখিছেনে, ধুনীয়াকৈ কাটি লৈছোঁ। আজি প্ৰথমবাৰৰ বাবে যিহেতু কেক বনাইছোঁ, বহুত ভয় লাগি আছিলে, কি হ'ব। ধুনীয়াই হৈছে বাৰু। সেই দেখিছেনে, এতিয়া মই ধুনীয়াকৈ প্লেট এখনত কেকটো ৰেডি কৰি ল'লোঁ। সেই দেখিছেনে, ইমান ধুনীয়া হৈছে কেকটো। আজিলৈ আহিছোঁ, বাই। আকৌ নেক্সট ভিডিঅ'ত লগ পাম।